নমস্কাৰ বন্ধু বান্ধৱীসকল ব্ৰাহ্মী শাকৰ গুণাগুণৰ বিষয়ে নিশ্চয় আপোনালোকে জানে নহয়নে ই স্মৃতি শক্তি বৃদ্ধি কৰাৰ উপৰিও বসন্ত ৰোগ মাত ভঙা প্ৰস্ৰাৱ বন্ধ হোৱা স্নায়ু দুৰ্বল হোৱা কাহ হোৱা উচ্চ ৰক্তচাপ হোৱা কৃমি ৰোগ গ্ৰহণী ৰোগৰ বাবে অতি উপকাৰী তদুপৰি ৰক্ত শোধন কৰাটো ই সহায়ক হিচাপে কাম কৰে আজি এই ভিডিঅ'টোৰ যোগেদি কেনেকৈনো বহুদিনৰ বাবে আপুনি ব্ৰাহ্মী শাকখিনি সংৰক্ষণ কৰি শিশুটিক দিব পাৰে তাৰ এটা প্ৰণালী আপোনালোকলৈ আগবঢ়ালোঁ প্ৰথমে ব্ৰাহ্মী শাকখিনি ধুনীয়াকৈ তুলি ধুই ল'ব ধুই লোৱাৰ পাছত পানীখিনি নিয়নি হ'বলৈ দিব নিয়নি হোৱাৰ পাছত ডলা বা চালনীত শুকাবলৈ দিব 3টা বা 4টা ৰ'দত দিয়াৰ পাছত টান ৰ'দত দিয়াৰ পাছত ই একেবাৰে কৰকৰীয়া বা মচমচীয়া হৈ উঠিব আৰু মচমচীয়া হোৱাৰ পাছত আপোনালোকে ধুনীয়াকৈ এটা টিনৰ ডাব্বা বা গ্লাছৰ টেমাত ধুনীয়াকৈ ভৰাই থ'ব ভৰাই থোৱাৰ পাছত আপোনালোকে যেতিয়াই মন যায় সপ্তাহত